নমস্কাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো মোৰ আজিৰ ভিডিঅ' জয়মতী কুঁৱৰী। জয়মতী কুঁৱৰীৰ এটি চমু জীৱনী। পৃথিৱীৰ ইতিহাস লুটিয়াই চালে জয়মতী কুঁৱৰীৰ দৰে নিৰ্যাতিত হৈ মৃত্যু হোৱা অতি দুখৰ আৰু পৰিতাপৰ ঘটনা অতি বিৰল। মহাভাৰতত দ্ৰৌপদী কৌৰৱৰ হাতত নিৰ্যাতিতা হৈছিল, কিন্তু জয়মতীৰ দৰে মৃত্যুক সাৱটি লোৱা ঘটনা অতি নজিৰবিহীন। জয়মতী কুঁৱৰী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী। পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰা জয়মতী আজি মৰিও অমৰ। জয়মতী কুঁৱৰী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ। জয়মতীৰ জন্ম হৈছিল শিৱসাগৰৰ পৰা 9 কিলোমিটাৰ আঁতৰৰ মেছাগড় মাধুৰী গাঁৱত। পিতৃ আছিল আহোম ৰাজবিষয়া লাইথেপেনা বৰগোহাঁই আৰু মাতৃ চন্দ্ৰদাৰো। জয়মতীৰ ভনীয়েক 9 গৰাকী আছিল আৰু জয়মতী সকলোতকৈ ডাঙৰ আছিল। গদাপাণি আছিল গোবৰ ৰজাৰ পুত্ৰ। এদিন গদাপাণি মাধুৰীত থকা লাইথেপেনা বৰগোহাঁইৰ ঘৰত উপস্থিত হল। শক্তিশালী যুৱক গদাপাণিৰ খোৱা লোৱাৰ পৰিমাণো বেছি আছিল। দুপৰীয়া ভোক আৰু ভাগৰত গদাপাণিয়ে বৰগোহাঁইৰ ঘৰত সোমাই যি আছে খাবলৈ বিচাৰিলে। আলহী সোধাৰ দায়িত্ব বৰজী জয়মতীৰ ওপৰত পৰিল আৰু জয়মতীয়ে লৰালৰিকৈ গদাপাণিক পইতা ভাত আৰু কঠীয়া আগ ভাজি খাবলৈ দিলে। আহাৰ গ্ৰহণ কৰি গদাপাণি সন্তুষ্ট হল আৰু ভাজি খাই বৰ ভাল পালে। তেওঁ কৈছিল, ভাজি খাই বৰ ভাল পালোঁ, আগে মই এনে ভাজি কেতিয়াও খাই পোৱা নাছিলোঁ। তেওঁ জয়মতীৰ সেৱা সৎকাৰ দেখি অভিভূত হৈ গ'ল। এই চিনাকিৰ আলমতে তেওঁলোকৰ সম্বন্ধ লাহে লাহে বিবাহলৈ পৰিৱৰ্তন হ'ল। বিয়াৰ পিছত তেওঁলোকৰ 2 পুত্ৰ সন্তানৰ জন্ম হয়, লাই আৰু লেছাই। ডাঙৰ পুত্ৰ লাইক ৰুদ্ৰসিংহ নামে জনা যায়। 1670 চনত চক্ৰধৰ সিংহৰ মৃত্যু হয় আৰু 1681 চনত গদাধৰ সিংহৰ ৰাজ অভিষেকৰ মাজৰ সময়ছোৱাত ৰাজপাটত 6 জন বেলেগ বেলেগ ৰজা অধিষ্ঠিত হৈছিল। চক্ৰধৰ সিংহৰ মৃত্যুৰ পিছত আহোম ৰাজ্যত ৰাজনৈতিক কন্দলৰ আৰম্ভ হৈছিল। ৰাজনৈতিক কন্দলৰ মূল নায়ক আছিল দেৱেৰা বৰবৰুৱা। দেৱেৰা বৰবৰুৱাই ষড়যন্ত্ৰ কৰি উদয়াদিত্য সিংহক হত্যা কৰোৱাই আৰু ৰাজ্যত কুশাসনৰ পাতনি মেলে। প্ৰতিবন্ধীসকলক হত্যা কৰা হ'ল, ৰজাঘৰীয়া কোঁৱৰসকলৰ অংগ কটা হ'ল আৰু অংগ কটা কোনো লোকেই যাতে ৰজা হ'ব নোৱাৰে তাৰ ব্যৱস্থা লোৱা হ'ল। ৰাজবিষয়াসকলক ইচ্ছামতে আঁতৰাই পঠোৱা হ'ল। ৰাজনৈতিক কন্দলৰ সৃষ্টি কৰা দেৱেৰা বৰবৰুৱাক কিছুমান বিষয়াই ৰাজধানীলৈ গৈ মৃত্যুদণ্ড বিহে আৰু তেওঁলোকে এজন পচন্দৰ কোঁৱৰক ৰাজপাটত বহুৱায়। আতন বুঢ়াগোহাঁই এজন জ্ঞানী পুৰুষ আছিল। তেওঁ আহোম ৰাজ্যৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁক ৰাজনৈতিক কন্দল নিয়ন্ত্ৰণ কৰাৰ বাবে দুবাৰকৈ ৰজা হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু তেওঁ ৰজা হ'বলৈ অমান্তি হয়। আতন বুঢ়াগোহাঁই আৰু সেই সময়ৰ অসাধু বিষয়া লালুকখোলা বৰফুকনৰ মাজত মতৰ খুব অমিল হৈছিল। লালুকখোলা বৰফুকন গুৱাহাটীৰ ৰাজবিষয়া আছিল। তেওঁ আৰু আতন বুঢ়াগোহাঁইৰ মাজত ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা বাঢ়ি আহে। লালুকখোলা বৰফুকন এজন বৰ চতুৰ আৰু লোভীয়া ব্যক্তি আছিল। তেওঁ ৰাজশক্তি অধিকাৰ ৰখাৰ স্বাৰ্থত বংগৰ শাসক চুলতান আজম তৰাৰ লগত গুৱাহাটী মোগলৰ হাতলৈ হস্তান্তৰ কৰাৰ চক্ৰান্ত কৰে আৰু বিনিময়ত তেওঁক 4 লাখ টকা আৰু স্বৰ্গদেউ হোৱাত সহায় কৰাৰ প্ৰতিশ্ৰুতি লয় আৰু কথামতেই কাম। তেওঁ 1679 চনত গুৱাহাটীৰ নবাব মনচুৰ খানৰ হাতত ছপি দিয়ে, যাক চুলতানে ফৌজাদাৰ পাতে। ইয়াৰ পিছত তেওঁ নিজৰ প্ৰতিদ্বন্দ্বী আতন বুঢ়াগোহাঁইক হত্যাৰ পৰিকল্পনা কৰে। লালুকখোলা গড়গাঁৱলৈ গৈ আতন বুঢ়াগোহাঁইক হত্যা কৰে। ৰাজনীতিৰ এনে খেল যে একে ফৈদৰ মানুহকে শাসনৰ লোভত নিজ ফৈদৰ মানুহে হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰিলে। আতন বুঢ়াগোহাঁইক হত্যা কৰি লালুকখোলা বৰফুকনে 14 বছৰীয়া চুলিকফা, যাক আমি লৰা ৰজা বুলি জানো, তেওঁক স্বৰ্গদেউ পাতে। লালুকখোলাৰ এটাই উদ্দেশ্য আছিল, তেওঁ নিজৰ 5 বছৰীয়া কন্যাক লৰা ৰজালৈ বিয়া দি শাসনৰ ভাৰ নিজৰ হাতৰ মুঠিত ৰাখা। আৰু সেইমতেই লালুকখোলাই নিজৰ কন্যাক লৰা ৰজালৈ বিয়া দিয়ে আৰু ৰাজসভাত বুঢ়াফুকন নামৰ নতুন পদ এটাৰ সৃষ্টি কৰি ৰজাৰ হৈ শাসনভাৰ চম্ভালিবলৈ সুবিধা কৰি লয়। প্ৰতিদ্বন্দ্বিতাৰ ভয়ত বা অন্য কোনোৱে ৰাজপাট কৰাৰ ভয়ত তেওঁ প্ৰচলিত খুঁত থকা কোঁৱৰ ৰজা হ'ব নোৱাৰা নিয়মৰ সুযোগ লৈ ৰজা হোৱাৰ উপযুক্ত কোঁৱৰসকলক শাস্তি বিহাত লিপ্ত হয়। অংগ খত কৰিবলৈ গাঁৱে গাঁৱে কোঁৱৰসকলক বিচাৰি ফুৰা হ'ল আৰু কোঁৱৰসকলেও অংগ খতৰ ভয়ত পলাই পত্ৰং দিয়ে।
জয়মতীয়ে ভাবিছিল তেওঁৰ স্বামী এদিন ৰজা হ'ব আৰু লালুখোলাৰ স্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাব আৰু গদাপানীয়ে এদিন ৰাজ্যলৈ শান্তি ঘূৰাই আনিব পাৰিব। সেইবাবে ৰজাৰ চোৰাংচোৱাই ধৰাৰ আগতেই তেওঁ গদাপানীক ঘৰ এৰি পলাই যাবলৈ অনুৰোধ কৰে। স্বামী যাবলৈ অমান্তি হৈছিল যদিও অৱশেষত যাবলৈ বাধ্য হয়। গদাপানীয়ে ঘৰ এৰি যাওঁতে পত্নীৰ গাতেই 2 লেঠা তেওঁৰ 2 পুত্ৰ লাই লেচাইক এৰি গৈছিল। ৰজাৰ চোৰাংচোৱাই গদাপানীক বিচাৰি নাপায় আৰু ৰজাৰ সেনাই জয়মতীকে ধৰি নি ৰাজসভাত থিয় কৰাই সোধপোছ কৰাৰ পিছতো গদাপানীৰ ঠিকনা নাপালে। লালুখোলাই ভাবিলে যে পত্নীক ৰাজহুৱা অত্যাচাৰ কৰিলে গদাপানীয়ে নিজেই আহি ধৰা দিব আৰু সেইমতে ৰজাৰ সৈন্যই জয়মতীক জেৰেঙা পথাৰত কোটকুৰা গছত বান্ধি লৈ চাউডাঙৰ হতুৱাই জয়মতীক নানা প্ৰকাৰৰ শাস্তি প্ৰদান কৰা হ'ল। গাত উতলা পানী ঢালি দিয়া হ'ল, চাবুকেৰে কোবোৱা হ'ল, চুৰাত পাতে কোবোৱা হ'ল আৰু ইয়াৰ পিছতো জয়মতীয়ে স্বামীৰ বাতৰি ক'বলৈ অমান্তি হ'ল। এইদৰে সন্তান সম্ভৱা মাতৃ এগৰাকীক শাস্তি দিয়া পৃথিৱীৰ ইতিহাস মেলিলেও পোৱা খুবেই কঠিন। এনেদৰে শাস্তি দিয়া বাতৰি গদাপানীৰ কাণত পৰাত তেওঁ আৰু ৰৈ থাকিব নোৱাৰিলে। এজন অচিনাকি মানুহৰ ৰূপত তেওঁ জয়মতীক শাস্তি খোৱাতকৈ স্বামীৰ কথা কৈ দিবলৈ অনুৰোধ কৰিলে। কিন্তু জয়মতীয়ে তেওঁক চিনিব পাৰি আঁতৰি যাবলৈ ক'লে। জয়মতীৰ ওপৰত নিৰ্যাতন চলায়ে থাকিল। শাস্তি দিয়া সময়ত জয়মতীক পানী এটুপিও গ্ৰহণ কৰিব দিয়া নাছিল। এইদৰে একো নোখোৱা নোবোৱাকৈ 14 দিন থকাৰ পিছত জয়মতীয়ে এই সংসাৰৰ পৰা মেলানি মাগে। এই মৃত্যু যেন অমৰ হওক আৰু আমাৰ মাজত জয়মতী আজিও জীয়াই আছে। 1601 শকৰ 13 চত বা 1679 খ্ৰীষ্টাব্দৰ 27 মাৰ্চত জয়মতীৰ মৃত্যু হয়। জয়মতীৰ মৃত্যুৰ 2 বছৰ পিছত লৰা ৰজাৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাই 1681 চনৰ পৰা 1696 চনলৈ তেওঁৰ শাসনকালত অসমত শান্তি ঘূৰি আহে। জয়মতীয়ে যি বিচাৰিছিল তেওঁৰ স্বামীয়ে পত্নীৰ মৃত্যুৰ পিছত সেয়া কৰি দেখুৱালে। জয়মতীৰ আত্মত্যাগে সমাজলৈ সুস্থিৰতা ঘূৰাই অনাৰ লগতে জাতীয় জীৱনৰ প্ৰতিটো দিশলৈ সুস্থিৰতা আনে। অসমত প্ৰতি বছৰে 13 চত তাৰিখে জয়মতীৰ এই মহান ত্যাগক স্মৰণ কৰি সতী জয়মতী দিৱস অনুষ্ঠিত কৰা হয়। শেহতীয়াকৈ অসম চৰকাৰে জয়মতীৰ নামত 2013 চনৰ পৰা এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিখ্যাত শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সতী জয়মতীৰ কাহিনীকেও চিনেমাৰ ৰূপ দিয়ে। আৰু মোৰ আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে জয়মতীৰ চমু জীৱনী। ভিডিঅ'টো তোমালোকক কেনে লাগিছে? যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।